আটাইতকৈ ডাঙৰ আঁচনিখন আছিল অৰুণোদয় আঁচনি। 2020 চনত আমি প্ৰথমবাৰৰ বাবে যেতিয়া অৰুণোদয় আঁচনি আনিছিলোঁ, সেই সময়ত আমি 830 টকাৰে এই অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ। চাওঁতে চাওঁতে অৰুণোদয় আঁচনি 1000লৈকে হ'ল আৰু অহা কেইদিনমানৰ ভিতৰতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে 1250 টকাকৈ তেওঁলোকে লাভ কৰা আৰম্ভ কৰিব। এতিয়া আমাৰ মাজত আৰু এটা কথা আহিলে যে আমাৰ বহু মহিলাই এতিয়াও অৰুণোদয় আঁচনি পাব বাকী আছে। সেইবাবে আমি এটা অৰুণোদয় সপ্তাহৰ আয়োজন কৰিছিলোঁ। আমাৰ হাতত 20 লাখ অৰুণোদয় হিতাধিকাৰী আছে। আমাৰ যেতিয়া কলেজৰ ছাত্ৰ ছাত্ৰীসকল ঘৰে ঘৰে গ'ল, তেতিয়া আমি দেখা পাইছিলোঁ যে প্ৰায় 1.5 লাখ পৰিয়ালক এই অৰুণোদয় আঁচনিৰ আচলতে প্ৰয়োজন নাই। তেওঁলোকৰ ঘৰত চাকৰি আছে বা তেওঁলোকৰ ঘৰৰ অৱস্থা ইমানখিনি বেয়া নহয়। এই পৰ্যায়তে প্ৰায় 3000 পৰিয়ালে আমাক নিজে আবেদন কৰি অৰুণোদয় আঁচনিৰ পৰা নাম কাটি লৈ গ'ল। তাৰ উপৰিও অৰুণোদয় আঁচনিৰ কিছু হিতাধিকাৰী ইতিমধ্যে পৰলোক প্ৰাপ্তিও হৈছিলেগৈ। গতিকে পুৰণা হিতাধিকাৰীৰ পৰা 2 লাখ আৰু ৰাজ্য চৰকাৰে নতুনকৈ আৰু 6 লাখ হিতাধিকাৰীক আমি নতুনকৈ অৰুণোদয় আঁচনি দিয়াৰ অহা মাহৰ পৰা আমি ব্যৱস্থা কৰিম।